জন্মাষ্টমী আৰু ৰবিবাৰ বুলি আমাৰ গাঁৱৰ একাংশ কিশোৰ আৰু যুৱকক লগত লৈ ৰাস্তাৰ দুয়োকাষে ওখ হৈ পৰা হাবি কাটি ৰাস্তাটো অলপ আজি চফা কৰিলোঁ। চাওকচোন কিদৰে তেওঁলোকে স্বেচ্ছাই ওলাই আহি গাঁওখনৰ স্বচ্ছতাৰ বাবে শ্ৰমদান কৰিছে। লাগি আছো ভকত লাগি আছে অঁ আৰু কোনোবা আহিবনে আচ্ছা অঁ এইফালে চাই দিয়ক दाखने भागी खुला है निकल गया ये फोन के पर क्या देखा ना बिल्कुल देखा ना वीडियो कॉल पे देखा यहाँ पर ভগাই লওঁ না হৈ যাব